গাইছ আমি আজি যাব ওলালোঁ ছট পূজা চাবলৈ বুলি। আমাৰ ঘৰৰ পৰা বেছি দূৰ নহয় বাৰু, ৰাজবাৰী বুলি গাঁও এখন আছে, সেই গাঁওখনত হয় ছট পূজা। তাতে এপাক গৈ চাওঁ, মানে ইমান কনফাৰ্ম নহয় হয় নে নহয়, তথাপিতো মানে এপাক আমি গৈ চাওঁ আৰু। অকণমান দেৰি হৈ গ'ল, সময় হৈ গ'ল 4:30। যাই চাওঁ কিমান দূৰ হয় কি নহয়। ৰাস্তাটো বনাই আছে, এনেকুৱা ধূলি নহয়, এখন যদি গাড়ী আগত চাই ধূলি পূৰা হ'ব। কিন্তু এতিয়া আমি আহি পালোঁ উত্তৰ চুবুৰী, ইয়াৰ পৰা আমি লেফ্টে সোমাই যাম। মই বাৰু আজিলৈকে গৈ পোৱা নাই, আজি ফাৰ্ষ্ট হয় কি নহয় সেইটোও কনফাৰ্ম নহয় বাৰু, তথাপিতো গৈ চাওঁ। এনেকৈ আমাৰ ভিতৰলৈকে যাব লাগিব। বেছি দূৰ নহয়, তালৈ আহিম। ৰাস্তাটো খুব বেয়া, আহিছোঁ আৰু ফাইনেলি দেখা পাইছোঁৱেই, মানুহ যথেষ্টখিনি হৈছে। বৰ ভয়ানক ভয়ানক খেল কিছুমান দেখুৱাই ইয়াত, সেইটো কাৰণে বিৰাট হেৰি চাই থাকিব লাগিব। বাস্তৱ প্ৰমাণ আমি এই ক্ষুদ্ৰ ক্ষুদ্ৰ খেলসমূহৰ দ্বাৰাই আমি বিশ্বাস কৰিব পাৰোঁ। ভালো আহি বাৰু ফাইনেলি সেই ৰখা জেগাটোহে নহয়। আজি খুবেই ভাল লাগিছে। ফাইনেলি গাইছ পালোঁ আহি ঠাইখিনি, আপোনাক খবৰৰ গৈ থাকোঁ নে কি কয়। দিবৰ কাৰণে আগবাঢ়ি আহিছে, আমি অনুমান কৰিছোঁ পূজা উদযাপন এক বহাগ ঈশ্বৰৰ পূজা 2015 চনৰ পৰা ইয়াত ষ্টাৰ্ট হৈছে। এয়া এখন প্ৰকাণ্ড মেলা লাগি আছে, চোকা আৰু ইয়াত খেল অলৰেডি চলিয়ে আছে। এগৰাকী সন্যাসীয়ে ভৰিত কিবা চিন বহিছে, আমি দেখা নাপাওঁ। জ্ঞান অৰ্জন কৰিছে, তাৰে প্ৰমাণ আজি খেলসমূহৰ এইখিনিতে আমাৰ 30 মিনিট হৈ গৈছে। জীৱন্ত খবৰ খেলৰ ইতিমধ্যে অন্তিম পৰ্যায় পাইছে।
সন্ন্যাসী সন্ন্যাসীৰ বাবে এটা সম্ভৱ হয় ব্ৰতী হৈ আহিছে যিসকল সাধনা তেওঁলোকে সাধনাৰ ব্ৰত পালন কৰিছে তেওঁলোকৰ বাবে আমাৰ একো কাম আমাৰ কাৰ্যকৰ্তা আন্দোলন আভা তেওঁ মানে প্লাষ্টিকৰ বেগত ভাত বনাব সকলোৱে দৃষ্টিগোচৰ কৰাইছে যে এইটো প্লাষ্টিকৰ কেৰি আপোনালোকে কিবা লিখিছে নাই দেখা এয়া প্লাষ্টিকৰ কেৰি ইতিমধ্যে আমাৰ ঋষিদান কৰিলে আমি নিজৰ ধৰ্ম পৰিত্যাগ কৰি হয়তো কোনোবা ধৰ্মক আমি গতিকে আমি কৰি যদি আমি আগবাঢ়ি যাওঁ তেতিয়াহ'লে আমাক লাগিব একাগ্ৰতা আমাক লাগিব ধৈৰ্য আমাক লাগিব গতিকে এই ধৈৰ্য একাগ্ৰতা আজি চৰক পূজা ৰাজহুৱাভাৱে মুকলিভাৱে তেওঁ পৰিৱেশন কৰাৰ বাবে ডাঙৰ পদক্ষেপ বুলি ভাবোঁ তেতিয়াহ'লে আমি এটা দিনত আমি নিজকে নিজৰ ভৰিত নিজে থিয় দিব আজি তাৰেই উদাহৰণ এয়া জিভা পটুৱা এয়া জিভা পটুৱা দৈনন্দিন জীৱনত যদি আমাক গ্লাছে কাটে কিবা কাৰণত লোহাই যদি আমাক কাটে লোহাই যদি বিন্ধে আমি 24 ঘণ্টাৰ ভিতৰত ডক্টৰৰ আশ্ৰয় আমাক তিনি লাগিবই কিন্তু একান্ত সহায় সহযোগিতাৰ ফলতে আমাৰ আমি যে ভক্ত প্ৰাণসকলক আমাক দেখুৱাই দিলে পানী এই পানীখিনিত তেওঁ তেল বনোৱাই কেৰাচিন বনোৱাই বা পেট্ৰল বনোৱাই এই মন্ত্ৰটো প্ৰয়োগ কৰি দিব আৰু জুই লগাই দিব আৰু সেই মন্ত্ৰটোকে আমি জানো দ্বাপৰ যুগত ৰামচন্দ্ৰই যেতিয়া ৰাৱণৰ লগত যুদ্ধ কৰি
কৰিছিল তেতিয়া বিশ্বকৰ্মাৰ নৈ খাল পুখুৰী ঘৰ মহাসাগৰ এই গোটেইবোৰ শুকুৱাই তাৰেই মন্ত্ৰ সন্তেক মুহূৰ্তৰ পিছতে আমাক স্বতঃস্ফূৰ্তভাৱে দেখুৱাই দিব। এয়া কালি চালন তৎমুহূৰ্তত একোজন সন্যাসী বলিয়া হৈ গ'ল। কোনো ভক্তই ভয় কৰিব নালাগে, কাৰণ তেওঁলোকে সীমাৰ বাহিৰত গৈ খেল পৰিৱেশন নকৰ। গতিকে চিন্তা কৰিব নালাগে, তৎমুহূৰ্তত মাত্ৰ এটা শ্লোকত খেলবিলাক দেখিবলৈ পাই আছে। মুকলিভাৱে তেওঁ মুকলি পথাৰত পৰে, কোনেও ভক্তপ্ৰাণ ৰাইজে ভয় খাব নালাগে। তেওঁৰ বাবে সীমা নিৰ্ধাৰণ ইতিমধ্যে কৰা হৈছে, কোনো ভক্তপ্ৰাণ ৰাইজে ভয় খাব নালাগে। ইতিমধ্যে তেওঁলোকে তেওঁলোকৰ ফালৰ পৰা বাইণ্ডিং কৰিছে, কোনেও ক'তো যাব নালাগে, ভয় খাব নালাগে, নিৰ্ভয়ে তেখেতসকলৰ খেল উপভোগ কৰক। ইফাল সিফাল হ'ব পাৰে, তাৰ বাবে কিন্তু সন্মুখত থকা ৰাইজৰ লাগিব আৰু এনেকুৱা আমাৰ কেতিয়াবা আমি দেখিবলৈ পাওঁ যে কোনোবা এটা জাতি জনগোষ্ঠীয়ে এটা অনুষ্ঠান ৰক্ষা কৰোঁতে হয়তো বিচলিত হৈছে, আৰু সেই বিচলিত হোৱা এই প্ৰসংগখিনিক লৈ আমি অসমৰ ৰাইজে আলোচনা বিবেচনা কৰিব লাগিব। তেতিয়াহে তেওঁলোকে সঠিক পথৰ সঠিক যিসকলে শাস্ত্ৰৰ লগত জড়িত, ওতঃপ্ৰোতভাৱে জড়িত, শাস্ত্ৰৰ লগত যিসকলে বন্ধুত্ব স্থাপন কৰিছে, তেওঁলোকে বুজিব পাৰিব, তেওঁলোকে জানিব। এয়াতো চব শ্ৰীকৃষ্ণৰে লীলা খেল। কালি চালন কি কালি চালন কোনে কৰিছে, কেতিয়া কৰিছে, কালি চালনৰ যোগেদি কি হৈছিল, এই আটাইবিলাক পাঠক মহাশয়সকলে জ্ঞান একোজন মাতাল ব্যক্তি, কিন্তু মাতাল নহয় তেওঁ একোজন পুৰাশক্ত ব্যক্তি নহয়, তেওঁ একোজন মাতাল হৈ পৰিছে মন্ত্ৰৰ বলত। ঋষিয়ে কন্যাগৰাকীৰ শৰীৰত ইতিমধ্যে কমুৱাই দিলে একোটা মন্ত্ৰৰ ঠানি, একোটা মন্ত্ৰৰ বাক্য তেওঁৰ শৰীৰত কমুৱাই দিলে। গতিকে আমি ভাবিব নালাগে তেওঁলোকে সীমাৰ বাহিৰ নহয়, তেওঁলোকে যিখিনি সময়ৰ ভিতৰত তেওঁলোকে খেল উপস্থাপন কৰিব, সেইখিনি সময়ে কিন্তু ঋষিমুনিসকলে তেওঁক বুজিছে। গতিকে এয়া সেৱা গ্ৰহণ কৰাৰ যাতে তেখেতে পৰিৱেশন কৰা খেলটি যাতে সুকলমে পাৰ হৈ যায়, তাৰ বাবে জ্যেষ্ঠ সন্যাসীসকলক প্ৰণাম কৰা পৰিলক্ষিত হৈছে। এখন চোকা প্ৰকাণ্ড অস্ত্ৰ তেওঁ হাতত তুলি ল'বৰ কাৰণে আগবাঢ়িছে। একোজন ঋষিমুনিৰ বাক্যত তেওঁ
মাদক দ্ৰব্যত নিচাসক্ত ভূমিকা গ্ৰহণ কৰা নাই তেওঁ মন্ত্ৰৰ বলত তেওঁ মাতাল হৈ ইতিমধ্যে উঠিছে এয়া মাতাল হৈ গৈছে ইতিমধ্যে গতিকে চাওক আজি বেদ উপনিষদ বেদান্তৰ কেপাচিটি এই বেদ উপনিষদ বেদান্তৰ ক্ষমতা আপোনালোকে এই মুহূৰ্তত উপলব্ধি কৰক সেইসকল একোশাৰী মন্ত্ৰ এই মন্ত্ৰৰ বলতেই একোজন সন্যাসীয়ে মাতাল চৰিত্ৰত উপনীত হ'বলৈ চাওক এই এক আশ্চৰ্যজনক কথা হ'ব পাৰে আমাৰ বাবে এক প্ৰকাৰ আশ্চৰ্যজনক ইতিমধ্যে তেওঁ হাতত কিন্তু তৰোৱাল তুলি ল'লে তেওঁ কোনো কাৰণত নাজানে মোৰ সন্মুখত কোনে আহিব মই মোৰ সিদ্ধান্তত গতি কৰিম মোৰ সিদ্ধান্তত গতি কৰিম আৰু আমি প্ৰত্যেক পিছতে বৰশী লগোৱা খেল আৰম্ভ কৰিম আৰু কালিৰ যে এই অৱস্থা হ'ল আজি আমাৰ ইতিমধ্যে সন্যাসীসকলে কালি দমন কৰিছে কিন্তু সেই সময় কোনে দমন কৰিছে আজি আমি এই ঋষিমুনি দেৱতাসকলৰ নামসমূহকে আমি সন্যাসীসকলক নিৰ্ধাৰিত কৰি আমি গ্ৰহণ কৰিবৰ বাবে একজন ভক্তই যেতিয়া পূজা হয় পূজাটো কাক পূজা কৰা হয় ন দুহাতেৰে যেতিয়া মূৰত লৈ ল'ব এইটো হৈছে চৰক পূজা এই চৰক এবছৰৰ বাবে প্ৰধান কল এইটো শিৱ পূজা ৰোগ ব্যাধি শিৱ পূজা আমি শিৱকে আৰাধনা কৰোঁ শিৱক আৰাধনা কৰি কিনে আমি ইয়াতে সন্যাসীসকলে আমাৰ মস্তমাসকলে তেওঁলোকে একমাহ ধৰি বিপদৰ পৰা থাকি বিপদ তেওঁলোকে আজিৰ এই অৱস্থাটোখিনি পাইহি আমি ইয়াত যিখিনি অলৌকিক খেল দেখুওৱা হৈছে যেনে ধৰ জীৱ ফুটোৱা এইখিনি কোনে কৰিব নোৱাৰে যিসকলে নেকি একদম ব্ৰত পালি হেনে পালন কৰি একদম নীতি নিয়মত থকাৰ পিছত সক্ষম হয় এইটো হৈছে চৰক পূজা শিৱকে পূজা কৰা হয় শিৱক আৰাধনা কৰা হয় ধন্যবাদ ৰাজভয় ভাল লাগিছে খেলবোৰ পৰিচালনা কৰি আছে খন্তেক সময়ৰ পিছতে
মাতৃবৰ বাবে চেষ্টা কৰিব তেওঁ ৰঙালী বিহু সপ্তমন ৰাজ্যক পৰিচালনা কৰি আছে খন্তেক সময়ৰ পিছতে সন্ন্যাসীগৰাকী ভালে ভালে তাৰ বাবে মাতৃবৰ বাবে চেষ্টা কৰিব তেওঁ ৰঙালী বিহু সপ্তমন ৰাজ্যক লাইক কৰিব, শ্বেয়াৰ কৰিব। আৰু যদি আপুনি নতুনকৈ মোৰ চেনেলটোত আহিছে সাবস্ক্ৰাইব কৰিব।